মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ ইউটিউব চেনেল DK দেৱব্লগ ভিডিঅ'লৈ। আজি আমি বাঘমাৰত পিকনিক খাবলৈ আহিছোঁ। আগতেও আহিছোঁ, আজিও আহিছোঁ বাঘমাৰত পিকনিক খাবলৈ। ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল, এডিট কৰা হোৱা নাই, সেইকাৰণে 4 তাৰিখে দিব লগা হ'ল ভিডিঅ'টো। আপোনালোকে এনজয় কৰি আহি থাকক। মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক। আমি ঘৰ দাদা, মই, মা, পাপা আহিছোঁ আৰু লগৰ দুটা আহিছে। দাদাৰ লগৰ এটা আহিছে আৰু মোৰ লগৰ এটা আহিছে। আপোনালোকে ভিডিঅ'টো চাই থাকক, সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাই দিম। আমি এতিয়া পাৰ্কিঙৰ পইচা দি পেলাই আমি এতিয়া গাড়ী ভিতৰলৈ লৈ আনিলোঁ। তাৰপিছত লগৰটোৱে মই অলপ ওলাই আহিছোঁ। এয়া চাওক কেম্প, আপোনালোক আহিলে ৰাতি থাকিব পাৰি ইয়াত বগৰী বহুত আছে, আপোনালোক আহিব, বহুত ধুনীয়া প্লেচ। আমি এতিয়া নৈখনৰ পাৰ হৈ পেলাই সিটো ছাইডলৈ যাম। সিটো ছাইডত ফটো মাৰিবলৈ ধুনীয়া জেগা আছে, ফটো আপোনালোকলৈ দি দিম, আপোনালোকে চাব। মই ইয়াতে লগাই দিছোঁ, ফটো চাই ল'ব। আমি এতিয়া সিটো পাৰলৈ যাওঁ। চাইডে চাইডে যাবলৈ জেগা আছে সিটো পাৰলৈ। আমি এতিয়া এইটো পাৰ পালোঁহি। আমি এতিয়া ওপৰলৈ উঠোঁ, তাৰপিছত ওপৰলৈ উঠি পেলাই মজা জেগা আছে ফটো মাৰিবলৈ। এয়া চাওক কিমান ধুনীয়া। এয়া কি গছ ধৰিব পৰা নাই, জাউ গছ নে কি গছ ধৰিব পৰা নাই, আপোনালোকে কমেণ্ট কৰিব কি গছ হয়। আমি এতিয়া ইয়াত ফটো দুকপিমান মাৰি ল'লোঁ। আপোনাৰ ফটো ইয়াত লগাই লৈছোঁ, আপোনালোকে চাই লওক। তাৰপিছত আমি এতিয়া খানা খাবলৈ আহি আছোঁ। খানা হৈ গ'ল, আমি এতিয়া খানা খাবলৈ আহি আছোঁ। মাহঁতকো ফটো দুকপিমান মাৰি দিলোঁ, আপোনালোকে দি দিছোঁ, আপোনালোকে চাই লওক। আমি এতিয়া ফটো মাৰি আমি এতিয়া আহিলোঁ। এতিয়া আমি এতিয়া খানা খাইছোঁ। আমি এতিয়া খানা খাবলৈ গৈছোঁ, খাই আছোঁ। খানা খাই পেলাই আমি অলপ ওলাই আহিলোঁ মাহঁতৰ লগত। তাৰপিছত আমি ঘৰলৈ যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। তাৰপিছত আমি এতিয়া ঘৰলৈ আহিলোঁ। ইয়াৰ পৰা ভিডিঅ'টো সমাপ্ত কৰি দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব। অন্য এটা ভিডিঅ'ত লগ পোৱা খাই আজিলৈ গুড বাই।